সকলোৱে চিনি পাইছে হয় নহয় বাৰু? মই কি বনাইছোঁ আজি? হয়, মই ৰঙালাও বনাইছোঁ। ৰঙালাও এয়া বাকলি গুচাই ধুই কৰি এটা টিফিন বাতিত দি দিছোঁ। আৰু আনফালে কেৰাহীত মই পানী দিলোঁ, তাৰ ওপৰতে পাতি দিম টিফিন বাতিটো। মানে ৰঙালাওখিনি আজি মই ভাপত দিম। ভাপত দি মানে পিটিকা বনাম। ভাতত দিব পাৰি। ভাতত দিলে কি হয়, যেতিয়া ৰঙালাও পিচটো উলিয়াওঁ গোটেই ভাত লাগি আহে, বেয়া লাগে তেতিয়া দেখিবলৈ। আৰু দালিত দিলেতো কথাই নাই, ইয়াকটোতো উলিয়াব নোৱাৰি, পূৰা দালিৰ লগত মিক্স হৈ যায়। আৰু একেবাৰে সহজ হয় এই পদ্ধতিটো, বেছি সময়ো নালাগে আৰু কম সময়তে এয়া মোৰ ৰেডি হৈ গ'ল। আপোনালোকে পিটিকা আৰু কেনেধৰণে খাই মোক জনাব, ময়ো খাবলৈ চেষ্টা কৰিম। এয়া চাওকচোন ইমান ধুনীয়াকৈ সিজি গ'ল। আৰু চামুচ এখনেৰে ইয়াক পিটিকি লৈছোঁ যিহেতু বহুত গৰম হৈ আছিলে। আনফালে এয়া জলকীয়া, আদা আৰু পিঁয়াজ লৈ লৈছোঁ। ধনিয়া অকণমান থকাহেঁতেনতো কথাই নাছিলে, ধনিয়া নাই। তাৰপিছতে ইয়াত দি দিলোঁ মিঠাতেল অকণমান। মিঠাতেল অকণমান সৰহকৈ দিছোঁ, তেতিয়া পিটিকাখন খাই বেছি ভাল লাগে। পিটিকা খাই মই বিৰাট ভাল পাওঁ, যিকোনো পিটিকাই নহওক কিয়। আৰু কাৰোবাৰ ঘৰত যদি ভাত খাবলৈ মাতে, তেতিয়া পিটিকা এখন যদি থাকে, মাছ মাংসটো থাকেই বাৰু, লগত যদি পিটিকা এখন থাকে মনটো বেছি ভাল লাগি যায়। ৰঙালাও পিটিকা মই অলপ বনাওঁ, খাওঁ, কিন্তু অলপ কম বনাওঁ, কাৰণ মোৰ অকণমান ভৰি বিষ আছে। মাহঁতে কয় যে ৰঙালাওটো বেছি নাখাবি। কাঁহীখন বাঢ়ি লওঁ। এয়া মই ভাজি বনাইছিলোঁ বিন, বেতগাজ, গাজৰ আৰু আলু দিয়া। তাৰপিছত মেইন বস্তুটোতো আছেই মোৰ পিটিকা। আজি ভাত কেইটামান সৰহকৈ খাব লাগিব, মনৰ পচন্দৰ পিটিকা। তাৰপিছতে বনাইছিলোঁ দালি, দালিত দিলোঁ তিয়ঁহ আৰু বিলাহী দিয়া। আপোনালোকে খোৱা বোৱা কৰিলেনে? খাই লওক, আৰু সময়ো হৈছে, ময়ো এয়া ৰেডি কৰি এতিয়া খাই লওঁ।